Hey guys, good morning and welcome back to my YouTube channel. তো বহুত দিন ভিডিও দিব পৰা নাই আজি এলো এটা সৰু ভিডিও লৈ মানে নলবাৰীত হৈ থকা মানে উৰণীয়া সেতু ব্ৰিজখন বনাই আছে তো কমপ্লিট হ'লে অলপমান বাকি তো কোনদিনা উদ্বোধন কৰে আৰু সেইখিনি বস্তু চাও আৰু যদি ভিডিওটো ভাল পায় প্লিজ লাইক কমেন্ট সাবস্ক্ৰাইব তো কৰি দিব ভিডিও দিব পৰা নাই দিম আৰু যেনেকৈ এনেকৈ লাইটবিলাক লগাইছে তো এনেকৈ লগাই দিছে কাম গোটেই কমপ্লিট হৈ গ'ল আৰু তাৰ কাষত আৰু এটা ভাল কাম কৰিছে মানে ট্ৰেইন আহিলে ৰখিব লাগে তো এটা লাইন তো এনেকৈ দুটা তিনিটা লাইন কৰি দিছে নলবাৰীতো জংচন নহয় তো জংচনৰ নিচিনা কৰিছে এইখিনি কামো বাকী আছে কৰিবলৈ অলপ হৈছে তো গাইজ বেছি বিশেষ একো কাম নাই কামখিনি গোটেই হৈ গ'ল তো আমি উদ্বোধনী কৰা কৰি ৰখিম 2 তাৰিখলৈকে তো 2 তাৰিখে চাম 2 তাৰিখে মই আহিম আৰু কিমান আৰু লাইট চাইট লগালে ভাল লাগিব ন ৰাতি তো চাম তো গাইজ ব্ৰিজৰ কাম কমপ্লিট হৈ গ'ল মানে নেক্সট মাহ নতুন মাহত ষ্টাৰ্টিং কৰি দিব ব্ৰিজখন সঁচাকৈ আৰু এটা বস্তু মোৰ বিৰাট ভাল লাগিল মানে ৰেল লাইনটো পাৰ হোৱাৰ কাৰণে চেৰি দি দিছে চেৰিৰ ওপৰেৰে এনেকৈ উঠি আহি এনেকৈ চিধা গুচি গ'লে ডাইৰেক্ট মানে বুলি অহা মানুহৰ কাৰণে বহুত ভাল হৈছে আৰু সঁচাকৈ আৰু ব্ৰিজখনৰ কাম গোটেই কমপ্লিট আৰু গাইজ গুৱাহাটীত যেনেকৈ নেট মাৰি দিছে কাষে কাষে এনেকুৱাকৈ নেট মাৰি দিছে সেইটো বহুত ভাল কাম কৰিছে আৰু প্ৰায় ব্ৰিজখন বহুত দীঘল আছে এই একদম তালৈকে আছে ব্ৰিজখন সঁচাকৈ কমপ্লিট হৈ গ'ল আৰু মই শুনা মতে মানে 2 তাৰিখে জুনৰ 2 তাৰিখে মানে ইয়াৰ উদ্বোধনী কৰিব এই ব্ৰিজখনৰ আৰু ইয়াত বেলেগ কাম বিশেষ নাই আৰু ৰং চং কৰি আছে লাইট চাইট লগাই আছে তো লাইট লগালে কামখিনি হ'লে আৰু বাকী নাই যিখিনি বাৰু মই দেখুৱাবলৈ চেষ্টা কৰিলোঁ আশা কৰোঁ ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইবটো কৰি দিব নেক্সট যোনদিনা অপেনিং কৰে ব্ৰিজখনটো সেইদিনা আহিম তো আজিলৈ বাই বাই